Hello everyone, welcome back to my channel. So আজি আমি যাম গ্ৰীণ ৰিলেক্স ৰিজৰ্টলৈ। চ' ব'লক আমাৰ লগতে আপোনালোকেও ৰিজৰ্টখনৰ ভিতৰটো চাওক। যিসকলে আহিছে তেওঁলোকেতো নিশ্চয় দেখিছে, আৰু যিসকলে অহা নাই তেওঁলোকৰ বাবে ভিডিঅ'টো আগবঢ়ালোঁ। কেনেকুৱা লাগিছে জনাব। তেতিয়াহ'লে আহক আমাৰ লগতে আপোনালোকেও ইয়াৰ ভিতৰ উপভোগ কৰক। চ' এইটো হৈছে তাৰ ৰাস্তাটো দেখি আপোনালোকে নিশ্চয় গম পাইছে পৰিৱেশটো কিমান এটা ধুনীয়া। চাৰিওকাষটো চাওক, সেউজীয়া, ইমানেই ধুনীয়া। একচুৱেলি নামটোৰ লগত একেবাৰে খাপ খাই গৈছে ৰিজৰ্টখন, আৰু বহুতেই ধুনীয়া পৰিৱেশ। যিহেতু আমি যিদিনা গৈছিলোঁ আবেলি গৈছিলোঁ, বতৰটো ইমান ৰ'দো দিয়া নাছিলে আৰু ইমান বৰষুণো দি থকা নাছিলে, খুব এটা ধুনীয়া বতৰ। সেয়েহে আমি গোটেই ৰিজৰ্টখন ঘূৰি পকি ভালদৰে চালোঁ যদিও আমাৰ একেবাৰে ভাগৰ নালাগিলে। সঁচা কথা ক'বলৈ গ'লে ৰিজৰ্টখনৰ এৰিয়াটো খুবেই বৃহৎ। চ' সেয়ে চাই থাকক, আৰু বহুত ধুনীয়াকৈ উপস্থাপন কৰিছে ৰিজৰ্টখনৰ সকলো বস্তু। আপোনালোকে চাই থাকক, আমাৰ লগতে ধুনীয়াকৈ সকলো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া ৰিজৰ্টখনৰ এণ্ট্ৰেঞ্চ। এতিয়া আমি আৰু ভিতৰত সোমাম। যিহেতু সেইদিনা আমি দুজনী গৈছিলোঁ আৰু বহুত এক্সাইটেড হৈ আছিলোঁ একচুৱেলি তাৰ ভিতৰটো কেনেদৰে সজাইছে সেইবিলাক চাবৰ কাৰণে। সঁচাকৈ আমি ভবাৰ দৰে বহুতেই ধুনীয়াকৈ সজাইছে, আৰু দুইজনীয়ে দুটাকৈ টিকট কাটি ল'লোঁ 50-50 দি, আৰু দুইজনী এনেদৰে সোমাই গৈ আছোঁ আৰু ভিতৰলৈ। আৰু বহুত ধুনীয়া এটা নেচাৰেল পৰিৱেশ, আৰু আপোনালোকেও চাই থাকক, ভিডিঅ'টো ধুনীয়াকৈ দেখুৱাই যাম। আমি কি দেখিলোঁ সেইসমূহ আপোনালোককো দেখুৱাই যাম, আৰু যিসকলে আহিছেতো তেওঁলোকে দেখা পাইছেই, যিসকলে অহা নাই তেওঁলোকৰ বাবে ভিডিঅ'টো মই আগবঢ়াইছোঁ। চ' চাই থাকক ভিডিঅ'টো শেষলৈকে। ৰিজৰ্টখনৰ ভিতৰত যিহেতু সৰু সৰু কটেজবিলাক দিয়া হৈছে, তাৰ ভিতৰত আমি ধুনীয়াকৈ উঠি চালোঁ, আৰু ধুনীয়াকৈ বহিবৰ কাৰণে টায়াৰবিলাক ৰখা হৈছে। খুব ধুনীয়া লাগিলে, আমি সকলোখিনি ভালদৰে চালোঁ। আমি এনেদৰে ঘূৰি ফুৰোঁতে হঠাতে অনাৰজনক লগ পালোঁ ৰিজৰ্টখনৰ, আৰু তেখেতে আমাক ধুনীয়াকৈ সকলোখিনি ভালদৰে দেখুৱালে, আৰু সেয়েহে আমি নিশ্চিন্ত মনে গোটেই এৰিয়াটো ভালদৰে চাব পাৰিলোঁ। আৰু যিহেতু তেখেতে আমাক ধুনীয়াকৈ সকলোখিনি বুজাই দিলে কেনেদৰে পৰিকল্পনা কৰা হৈছে ৰিজৰ্টখনৰ, যিহেতু একেবাৰে সম্পূৰ্ণ এতিয়ালৈও হোৱাগৈ নাই, হ'লেও কেনেদৰে ধুনীয়াকৈ তেখেতে ভৱিষ্যতে পৰিকল্পনা কৰিছে, কেনেদৰে সজাম বুলি ভাবিছে, তাৰ বিষয়ে আমি সুধিলোঁ তেখেতক, আৰু আমাক ধুনীয়াকৈ কৈ আছে। ৰিজৰ্টখনৰ এৰিয়াটো যিহেতু বহুত বেছি ডাঙৰ, আৰু আমি যিহেতু অকল দুইজনীহে গৈছিলোঁ, আৰু দুইজনী যোৱাৰ বাবে আমি ভবা নাছিলোঁ যে গোটেই এৰিয়াটো আমি চাম বুলি। তেখেতক লগ পাই খুবেই ভাল পালোঁ, আৰু তেখেতে আমাক ধুনীয়াকৈ বুজাই গ'ল, আৰু গোটেইকেইটা জ'ন ধুনীয়াকৈ আমাক দেখুৱালে। ৱাকিং জ'ন আছে, ছুইমিং জ'ন আছে, সেই সকলোখিনি ভালদৰে আমাক দেখুৱালে, আৰু সেয়েহে তেখেতলৈ বহুত বহুত ধন্যবাদ আমাৰ ফালৰ পৰা, আৰু তেখেতক লগ পাই খুব বেছি ভাল লাগিল।
এইটো আচলতে এটা সুইমিং জোন হ'ব ইন ফিউচাৰ। এতিয়া তেখেতসকলে যিহেতু বনাইহে আছে আৰু এইটো এনেধৰণে আকাৰ দিয়া হৈছে যে এই জোনটোৰ অসমৰ মানচিত্ৰৰ আকাৰত তেখেতসকলে ধুনীয়াকৈ বনাইছে। জোনটো খুব ধুনীয়া লাগিলে চাই। আমি গোটেই চাৰিও চাইডটো ধুনীয়াকৈ চালোঁ। সঁচাকৈ অসমৰ মানচিত্ৰৰ আকাৰত তেখেতসকলে বনাবলৈ চেষ্টা কৰিছে। আপোনালোকে আহিলে নিশ্চয় দেখা পাবই। খুব এটা ধুনীয়া পৰিৱেশ, নেচাৰেল পৰিৱেশ। আপোনালোকৰ মন সকলো ভাল লাগি যাব তাত গ'লে। একদম ৰিলেক্স ফিল হয়। চ' আপোনালোকে আহিব কেতিয়াবা, চাব আৰু কেনেকুৱা লাগিলে ভিডিঅ'টো কমেণ্টত জনাবলৈ নাপাহৰিব। আমি ধুনীয়াকৈ সকলো দেখাবলৈ চেষ্টা কৰিছোঁ। পানীখিনি চাওক কিমান ধুনীয়াকৈ বৈ আছে। আপোনালোকে ধুনীয়াকৈ ভিউটো দেখা পাই গমেই পাইছে আচলতে কিমান এটা ধুনীয়া ভিউ হয় আৰু গোটেই ৰিজৰ্টখনৰ এৰিয়াটো কিমান বেছি নেচাৰেল হয় আপোনালোকে গমেই পাইছে। আহিলে ৰিলেক্স ফিল হ'ব আৰু সেয়ে চাগে তেখেতসকলে নামটো ৰিজৰ্টখনৰ ৰিলেক্সি ৰাখিছে। মই ভাবিছোঁ আৰু এনেকৈ নহ'বও পাৰে, সেইটো নাজানো। এণ্ড আপোনালোকে আহক, ধুনীয়াকৈ চাই থাকক কি আছে সকলো দেখুৱাম। লাহে লাহে গৈ আমি এনেদৰে সৰু সৰু ঘৰ দেখিলোঁ। ঘৰটোৰ ভিতৰত কি আছে চাওঁ আহক। ঘৰটোৰ ভিতৰত ধুনীয়াকৈ তেখেতসকলে চৌকা বনাই ৰাখিছে যাতে কেতিয়াবা কোনোবা আহিলে ধুনীয়াকৈ ৰান্ধি খাব পাৰে। আৰু কাষতে চাংঘৰ আছে। চাংঘৰটোৰ ভিতৰলৈ আমি দুয়োজনী ধুনীয়াকৈ উঠি আহিছোঁ আৰু তাৰ ভিতৰতনো কি আছে আহক চাওঁ। চাংঘৰ বুলি ক'লে মনটো এনেও ভাল লাগে আৰু তাতে যদি এনেদৰে ধুনীয়াকৈ উঠি যাবলৈ পাওঁ তাতকৈ আৰু কি লাগে। ইমান ধুনীয়াকৈ বহিবলৈ দিছে। ভণ্টি আৰু মই ধুনীয়াকৈ উঠি গ'লোঁ আৰু তাৰ ভিতৰত ধুনীয়াকৈ চকী টেবুল ৰাখিছে যাতে কেতিয়াবা ধুনীয়াকৈ বহি কিবা খাব পাৰে আৰু ধুনীয়াকৈ টাইম স্পেণ্ড কৰিব পাৰে। ওপৰত ধুনীয়াকৈ লাইট লগাই দিছে। ৰাতি নিশ্চয় খুব বেছি ভাল হয় আৰু কেতিয়াবা নিশ্চয় গৈ চাম ৰাতি ফেমিলিৰ লগত ভাবিছোঁ আৰু মনত। আপোনালোকো আহিব, আহিলে নিশ্চয় দেখা পাবই কিমান ধুনীয়া এটা পৰিৱেশ, নেচাৰেল পৰিৱেশ। তো আপোনাৰ গ'লেই মন ভাল লাগি যাব। এনেধৰণৰ এটা পৰিৱেশ খুব বেছি চাফ চিকুণ, খুব এটা ধুনীয়া পৰিৱেশ আৰু নেচাৰেল, পিয়'ৰ নেচাৰেল। আমি এনেদৰে ৰিজৰ্টৰ পৰা অলপ ছাইডত আহিলোঁ। এনেদৰে এইটো আমাৰ হাতীগড় বুলি কয়। হাতীগড়ৰ নামটো কেনেদৰে উৎপত্তি হ'ল তেখেতে আমাক ধুনীয়াকৈ বুজাই আছিলে, সেইটো মিউট হৈ থাকিলে তাৰ বাবে ক্ষমা কৰিব। আৰু এইবিলাক যে আপোনালোকে সৰু সৰুকৈ দেখিছে বক্সবিলাক, তেখেতসকলে ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে আৰু এই সকলো বক্সবিলাক হৈছে মোৰ বক্স। ইমান ধুনীয়াকৈ ৰাখিছে চাওক তেখেতসকলে। তেওঁলোকৰ আইডিয়া চাওক আপোনালোকে। মানুহৰ আইডিয়াক কিন্তু চেলুট দিব লাগিব দেই। চাওক ধুনীয়াকৈ কিমান ধুনীয়াকৈ ৰাখিছে। গছ বননিৰ মাজতো এনেদৰে তেখেতসকলে কিবা এটা যে ধুনীয়াকৈ সজাব পাৰিছে। আমি তাৰ কাষতে থকা যিটো ৰাস্তাৰে আমি গৈছিলোঁ, হাতীগড় বুলি যাক আমি কওঁ, সেই ৰাস্তাটোতে উঠি আমি ৰৈ আছোঁ আৰু তেখেতে আমাক ধুনীয়াকৈ কৈ আছে যে হাতীগড় ৰাস্তাটোৰ নামটো কেনেদৰে উৎপত্তি হ'ল তাৰ বিষয়ে ধুনীয়াকৈ বুজাই আছে। আমি যদিও জানো হ'লেও তেখেতে ইমান ধুনীয়াকৈ বুজাই আছে, আমি নুশুনি নোৱাৰিলোঁ আৰু খুব ভাল লাগিলে। যিহেতু আমি হাতীগড় মজাৰ মানুহ আৰু যদি হাতীগড় নামটো কেনেদৰে উৎপত্তি হ'ল তাৰ বিষয়ে নাজানো তেতিয়া বেয়া লাগিব ন। সেইকাৰণে শুনিলোঁ আৰু খুব বেছি ভাল লাগিলে শুনি। আৰু শেষত তেখেতলৈ বহুত বহুত ধন্যবাদ থাকিল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিল। আৰু মোৰ চেনেলত যিসকলে নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে আহিবলগীয়া ভিডিঅ'ৰ সকলো ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমতে লাভ কৰে। থেংক ইউ।